Hey guys, welcome back to my channel. So, আজি মই আপোনালোকৰ লগত এটা ফুড ব্লগ শেয়াৰ কৰিম. So, আজি যেহেতু বতৰটো ইমান ঠাণ্ডা, মই ভাবিলো গুৰুজি গৌতমৰ লগত গৈ পেলাই মিছন চাৰিআলি মমোটো খাই আহোঁগে. যেহেতু ইমান দিন ধৰি লকডাউন হৈ আছিল তেজপুৰত, কেইদিনমান আগতহে খুলিছে, কিন্তু এতিয়ালৈকে মমো খোৱা হোৱা নাই ভালকে. So, ভাবিলো আজি মমোকে খাই আহোঁ, যেহেতু মমো ইজ লাভ. 5:16 হৈছে টাইমটো ইভিনিং এণ্ড আমাৰ ইয়াত 7টা বজাৰ পৰা কাৰ্ফিউ হৈ যায় যিহেতু. চ' এইটোৱে আৰু টাইম ওলাই যোৱা. আহকচোন আমি যাওঁ আৰু চাওঁ কি কি হয়. চ' এয়া দাদাই বাহনখন লৈ ওলাই আহিছে. এণ্ড গাইজ নেভাৰ ফৰগেট টু ৱেৰ ইয়ৰ মাস্ক. যিহেতু কাৰ্ফিউ হ'বলৈ বেছি টাইম নাই, চ' ৰাস্তাত ভিৰ হৈছে. So guys, আমি আহি পাই গ'লোহি এতিয়া. এতিয়া আমাৰ মমো আহি গ'ল আৰু দাদাই ষ্টাৰ্টো কৰি দিলে খাবলৈ. মই বাকী আছোঁ খাবলৈ এতিয়াও. और ये सुख का मजा लेते हुए हमारा भैया গৌতম কেনেকুৱা পালে খাই? ভাল লাগিলে, বহুত ভাল লাগিলে. দোকান আহিব কৈছে খাওক কি কম আপোনাৰ দোকান আহিব কওক মানুহ মোৰ দোকান আহিব ক'ব লাগে. নিজে লোকেশ্যনটো কৈ দে. কৈ দিম অফিচত ইয়াতে কৈ তেজপুৰটো মংগলদৈ ৰোড হয় আৰু ইয়াতে মিছন চাৰিআলি যোনটো পইণ্ট হয় ইয়াতে আছে আংকলৰ দোকানখন. চ' আহিব সকলোৱে খাই যাব. মিছন চাৰিআলিৰ এখন খুব ফেমাছ ম'ম' দোকান. চ' চবেই যাতে আহি ইয়াতে টেষ্ট কৰে. চ' গাইজ এতিয়া আমাৰ ম'ম' খাই হৈ গ'ল. এতিয়া আমি অলপ মেডিচিন ল'ব যাম. এতিয়া আমি আহিছোঁ অলপমান মেডিচিন ল'বৰ কাৰণে. ইয়াৰ পিছত আমি ডাইৰেক্ট ঘৰত যাম. এতিয়া আমাৰ চব কাম হৈ গ'ল. এতিয়া আমি ঘৰলৈ গৈ আছোঁ. ত' এইখিনিতে আজি ব্লগটো সামৰণি মাৰিছোঁ. পুনৰ আহিম এটা নতুন ব্লগৰ সৈতে. টিল দেন বাই বাই.